everyone, সন্মানীয় আজিৰ গুড গভাৰ্নেন্স যে সাবজেক্ট মেটাৰ এই সাবজেক্ট মেটাৰ নিৰ্ভৰ কৰি পেলাই আমাৰ যি আজি সেমিনাৰ এই সেমিনাৰত মেইন ৰিসোৰ্স পাৰ্সন হিচাপে উপস্থিত হ'ব পৰা সন্মানীয় আলহীসকল আমাৰ বিটিআৰ চৰকাৰৰ CEM ডাঙৰীয়া সন্মানীয় ডেপুটি CEM ডাঙৰীয়া EM ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী আৰু অফিচাৰসকল আৰু আমাৰ চৰকাৰৰে VCDC আৰু TCLCCৰ প্ৰেসিডেন্ট চেয়াৰম্যান সকল সন্মানীয় সদন আজিৰ যি গুড গভাৰ্নেন্স গুফুং सरकार दानायनि जा हाबाफारि बे हाबाफारियाव आंखौ बेखेवनायनि जा दायित्व होदों हरखाबै होनायनि थाखाय बे खाबुखौ आंनो होनायनि थाखाय आं हामबाय होनदों মই এটা কথাই ক'ব বিচাৰিছো পলিটিক্সত অহাৰ আগত এজন পলিটিচিয়ান কেনেকৈ হ'ব লাগে সেইবোৰ কথা মই ব্যক্তিগতভাৱে একো জনা নাছিল আৰু আমাৰ VCDC চেয়াৰম্যান সকল ভাইস চেয়াৰম্যান সকল মেম্বাৰ সকল TCLCC চেয়াৰম্যান সকলে এই ক্ষেত্ৰত কিমান এক্সপেৰিয়েন্স আছে মই নাজানো তথাপিও মোৰ এক্সপেৰিয়েন্সৰ কথাটো মই ক'ব বিচাৰিছো এজন পলিটিচিয়ান যে দুটা বস্তুটো সদায় আইনাৰ দৰে ওলাই থাকে আৰু এই আইনাখনত চালে যেনেকৈ মানুহৰ নিজৰ চিনাকিটো দিব পাৰা যায় এই কথাটো মই পলিটিক্সত আহি পেলাই গম পালো এটাটো হল ক্যাৰেক্টাৰ আন এটাটো হল ৰিপুটেশন ক্যাৰেক্টাৰ আৰু ৰিপুটেশনৰ মাজত পাৰ্থক্যটো কি হেতু আমাৰ জনাৰ প্ৰয়োজন ক্যাৰেক্টাৰছ অসমীয়াত কি ক'ব জানো ক্যাৰেক্টাৰটো চৰিত্ৰ এবা আখুঠাই এই চৰিত্ৰটো মানুহৰ চৰিত্ৰটো ধৰিব পৰাটো ইমান সহজ কথা নহয় আপোনাৰ সন্মুখত মই সদায় ভাল চৰিত্ৰৰ ব্যক্তি হিচাপে দেখাব বিচাৰো হেতু হল মানৱ চৰিত্ৰ ভদ্ৰ আৰু এনেকুৱা পলাইটনেস জেন্টলনেস দেখাব বিচাৰে হাম্বলনেস কিন্তু আমাৰ আসল চৰিত্ৰটো সদায় ভিতৰত লুকাই থাকে আৰু যেতিয়া এজন পলিটিচিয়ানৰ আসল চৰিত্ৰটো মানুহৰ সন্মুখত প্ৰকাশ হৈ যাব তেতিয়া এই ব্যক্তিজন ভাল চৰিত্ৰৰ মানুহ নে বেয়া চৰিত্ৰৰ মানুহ এই কথাটো ওলাই পৰে তাৰ কাৰণে আমি পলিটিচিয়ান সকলে বা এজন ব্যক্তি হিচাপে সকলোৱে বা চৰকাৰী যিমানখিনি আমাৰ ৰিলেটেড ব্যক্তিসকল আছে তেওঁলোকে নিজৰ ক্যাৰেক্টাৰটো সদায় মানে সংযম হৈ পেলাই বা বেয়া চৰিত্ৰবোৰ যদি আমাৰ মনত লুকাই আছে সেইবোৰ সদায় আঁতৰাই পেলাই কাম কৰাৰ এটা দায়িত্ব আছে বুলি মই অনুভৱ কৰোঁ আন এটাটো হল ৰিপুটেশনৰ লগত আমাৰ ক্যাৰেক্টাৰটো সম্পৰ্ক নাই মই এজন ৰঞ্জিত বসুমতাৰী ফৰেষ্ট এণ্ড লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টৰ এজন EM মোৰ দায়িত্বটো হল আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টটো
বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অধীনত থকা যিমানখিনি আমাৰ ফৰেষ্টৰ মাটি বাৰী আছে সেইবোৰ কেনেকৈ আমি সুৰক্ষা দিম, সংৰক্ষণ কৰিম, ফৰেষ্টত থকা আমাৰ যিমানখিনি জীৱ জন্তু আছে সেইবোৰ কেনেকৈ আমি সুৰক্ষা দিম, 9/11 কনফ্লিক্টৰ পৰা কেনেকৈ আমি আঁতৰি আহিব পাৰিম, কেনেকৈ আমি এইবোৰ কনফ্লিক্টবোৰ শেষ কৰিব পাৰিম, সেইবোৰ যদি মই এজন EM হিচাপে ভালকৈ কাম কৰিব পাৰোঁ, সেই বস্তুটো হ'ল ৰিপুটেশ্যন। যদি মই মই নিজকে ৰিজাই আছোঁ, মই যদি ভাল EM হ'ব বিচাৰোঁ, 100% কাৰাপশ্যন ফ্ৰী আমি হ'বলৈ চেষ্টা কৰিব লাগিব। 100% ক্লিন এণ্ড নিট কাম কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। সৰু সৰু মিষ্টেকটো মানৱ হিচাপে আমি সকলোৱে কৰোঁ, কিন্তু এই সৰু বস্তুৰ পৰাই যদি আমি ডাঙৰলৈকে লৈ যায়, তেতিয়া আপোনাৰ নিজৰ বা মোৰ নিজৰ ৰিপুটেশ্যনটো বেয়া হৈ যোৱাৰ সম্ভাৱনাটো বেছি থাকে। অকল মই কাৰাপশ্যনৰ কথা কোৱা নাই, এজন VCDC চেয়াৰমেন হিচাপে, TCLCC চেয়াৰমেন হিচাপে, মোৰ EM হিচাপে মোৰ দায়িত্বটো কি আছে, সেই দায়িত্বটো যদি মই ভালকৈ পালন কৰোঁ, তেতিয়া মানুহে ক'ব হয় আমখাই খুব ভাল মানুহ, এখেতে নিজৰ কামটো ইমান ভালকৈ কৰে যে তেওঁৰ দায়িত্বটো তেওঁ সময় সাপেক্ষে পালন কৰি যায়। এনেকুৱা ৰিপুটেশ্যনটো আমি আনিব পাৰিব লাগিব। অৰ্থাৎ আমাৰ জীৱনৰ কেৰেক্টাৰ্ছ আৰু ৰিপুটেশ্যনটো আমি বেলেগ বেলেগ কৰি পেলাই পৃথিৱীৰ আমি জ্ঞানী ব্যক্তি হৈ পেলাই বা চৰকাৰৰ এজন মেম্বাৰ হৈ পেলাই আমাৰ দায়িত্ববোৰ পালন কৰাৰ আমাৰ দায়িত্বটো আমি কৰিব লাগিব। মই বিশেষভাৱে একো ক'ব বিচৰা নাই। এই দুটা যি কেৰেক্টাৰ্ছ এণ্ড ৰিপুটেশ্যন মোৰ ব্যক্তিগত ধাৰণাত যিটো আমাৰ কামৰ কাৰণে খুব প্ৰয়োজন, এই কথাখিনি মই আপোনালোকৰ সন্মুখত ক'লোঁ, কিয়নো আমাৰ ৰিচৰ্চ পাৰ্চনসকল আমাৰ ইয়াত বহি আছে, সময়ৰ কথা আছে, আমি সময়মতে কামটো শেষ কৰিব লাগিব। আমাৰ ডিছকাশ্যন, আমাৰ ষ্টাডি, আমাৰ ৰিডিং চব শেষ কৰিব লাগিব। গতিকে আশা কৰিছোঁ আমি সকলোৱে ধৈৰ্য সহকাৰে আমি ইয়াত এজন চৰকাৰী ব্যক্তি হিচাপে, এডমিনিষ্ট্ৰেশ্যনৰ ইনভলভ থকা হিচাপে ভাল VCDC চেয়াৰমেন আৰু TCLCC চেয়াৰমেন হ'বলৈ ভাল কেৰেক্টাৰ থকা আৰু ৰিপুটেশ্যন ভাল বনাব পৰা কেনেকৈ আমি আগবাঢ়িব লাগে সেইটো আমি শিকিবলৈ যামহি। গতিকে সকলোকে আকৌ এবাৰ নমস্কাৰ দিলোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইয়াত অহাৰ কাৰণে বুলি মোৰ বক্তব্য সামৰিছোঁ আৰু আজিৰ এই প্ৰগ্ৰামটো মই ইয়াতে উদ্বোধনী কৰিলোঁ বুলি ডিক্লেয়াৰ দিলোঁ। থেংক ইউ।